Hello? Oh, Baba, কোৱাচোন কিয় ফোন কৰিলি? ঠিক আছে তই এই সৰু তিনিআলিটোৰ ওচৰতে আমাৰ ৰখি দে মই হৰেণৰ চাইকেলখন লৈ পঠাই দি আছো বাৰু ঠিক আছে এতিয়া থ দে ঠিক আছে মালতী চাওঁ আহাচোন এইফালে আহা মালতী কিনো কৰি থাকে মানুহজনে ভিতৰত নাজানো আৰু দেই মালতী এইফালে আহা কি হলো গৈছো ৰব কি হলো ৰাতিপুৱা চুই থাকে কি হল ৰাতিপুৱা কিয় চুই থাকে আমি মাইকী মানুহখিনি গম পাওঁ ঘৰত কিমান কাম থাকে আপোনালোকৰতো মতা মানুহৰ কামেই নাই বহিব লাগে আৰু চিৰিব লাগে কক সোনকালে কক কি কাম আছে কক ঢেৰ কাম আছে এই সেইবোৰ একো নহয় ৰবা হে কি হলো পেপাৰত কিবা কি লটাইছে নাই খবৰ পালে নি ইমান যে চুৰিছে নহয় হে ৰবা হে এই আমাৰ বাবা আহি আছে ফোন কৰিছিলে কি পাব এতিয়া অলপ আগত 4 বছৰ মূৰত ল'ৰাটো দেখি এই 4 বছৰ আগত ওলাই যোৱা ল'ৰাটো ৰব মই এই ছোৱালী ৰুমটো তাৰ ঠিক কৰিবলৈ কওঁ ৰূপা শুনিছনে চাই ফেলাচোন মনটো কিবা এটা ভাল লাগি গ'ল বহুত ভাল কি হলো কিয় ইমান ভয় পাইছো এই খানো তোমালোকে শান্তিৰে শুবনো নিদিয়া তুই এতিয়া শুবলৈ লাগে হা ককাই ৰাখি আছে কি দাদা আহিছে যাচোন যা তোৰ ৰুমটো ঠিক কৰিছোন যা হ'ব ভালকে চাবা বেয়া কৈছো ৰুমটো মুচিবি ভাল কৰি এই হৰেণকে পঠাই দিব লাগিছিলে নহলে তাকে ক'ত বা গ'ল এইটো ৰাস্তাটো যে ইমান বেয়া এই গাঁৱৰ ৰাস্তাটো যে কেতিয়া ভাল হ'ব নহয় কাকনো কব নে চৰকাৰক নে ৰাজনৈতিক বিষয়াবোৰক বাদ দিয়ক এইবোৰ কথা হৰেণকে পঠাই দিয়ক চাইকেলখন লৈ সি আগবঢ়াই আনিব মাতা ক'ত গ'ল এইটো কলাটো হৰেণ ক'ত আছ তই হৰেণ মাতি থাকিলেও নুশুনে নহয় কিনো কব সৰুৰ পৰা আমাৰ ঘৰখনতে আছে কথা নুশুনিল কি হ'ল বৰ মৰমৰ সি বিশ্বাসী ল'ৰা এনেকুৱা তাৰ সমান পাবলৈ নাই হৰেণ শুনিছানে হৰেণ চা এইফালে ওলাই আছোন মাজনী হৰেণক মই মাতিছো বুলি কবিচোন কিবা ভাল লাগি আছে আপোনাৰ ভাল লগা নাই মোৰ বহুত ভাল লাগিছে কিমান দিনৰ মূৰত ল'ৰাটো আহিছে আজি হৰেণ হৰেণ এই ল'ৰাটো যে ঐ শুনিছনে ক'ত গলি তই দেউতা মা মোক মাতিছিলা মাতিছিলো বাবা আহি আছে শুনিছ নাই শুনিছো তিনিআলিটোৰ পৰা এটা চাইকেলখন লৈ আগে যা আৰু শুন পইচা আৰু তো মোনা বেগটো আইজনে দিব কিবা শুনিছ নে চালা আনিছে কোনে আনিছে সি কি ঘৰত আনি দিব নোৱাৰে নেকি মই যাব নোৱাৰো দেই মোৰ ভিতৰত বহুত কাম কৰি আছে কলা চালা নহয় বাবা আহিছে আমাৰ ৰাজুদা ৰাজুদা আহিছে তই যা চাইকেলখন লৈ আগে যা সোনকালে যা আৰু মই তোক বেগটো মই আনি দিছো সোনকালে যাবি কিন্তু দেউতা মায়ে ভিতৰখনত কি কৰি আছে ইমান দেৰি হ'ল বেগটো আনিবলৈ গৈ আহি পোৱাহি নাই যে আৰু শুনে তই শুনি ল বাবাৰ বেগটো চাইকেলৰ পৰা উঠাই দিবি
আৰু সি আহি নোপোৱাৰ আগত তই বজাৰ কেইটা কৰি লবি দেই হ'ব দেউতা। শুনিছ নাই হ'ব। যা এতিয়া আৰে এইটো ল আৰু এইটো পইচা ল আৰু শুনচোন বেগটোতে বিছখন দিছো বস্তুকে লৈ আহিবি হ'ব। আৰু সোনকালে যা নহলে বাবা আহি আপুনি পাব আৰু আপোনালোকে যে কথাবোৰ ইমান চিঞৰি চিঞৰি কৈ থাকে মোক কি কলা বুলি ভাবিছে নেকি এইটো যা নহয় বাবা তই যা তই বলা নহয় যা তই যা 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 হ'ব, মই যাওঁ। কি যে হ'ব এই ল'ৰাটো সঁচাকৈ দেই আৰু আপুনি সোনকালে কাটো ধুই লাগে যাওক ঠিক আছে দিয়া মই ভাতৰ লাগোগে আৰু শুনকচোন ই আহিলে এই বাৰীৰ চুকৰ পৰা ঔটেঙা দুটা আনিবলৈ ক'ব ঠিক আছে জানেচোন বাবাই ঔটেঙা দিছে মাছৰ জোলকণ ইমান ভাল পায় মই এই ভাতত যুজা কৰো সি আজি ভাল পোৱা চব বনাম গম পাইছে ঠিক আছে যাওক আপুনি যাওক সবকে বাপেক দিয়ে গোটেই কাম কৈ আছে লাগে সি যদি আহি মোৰ লগত লাগি থাকে ন মই কিন্তু মনে মনে নাথাকো এই ৰচোন তাক আহিলে হ'লে যে ল'ৰাটো বহুত দিনৰ মূৰত আহি গৈছে ঐ আৰু কাপোৰ এযোৰ আনিব কৈছিলো নানিলেহে মই গাটো দিগদাৰ আনিব চাগে ৰ হে ৰে গাটো ধুলে নে আহি যে কৈ ইয়াত কৰিলি আৰু ছোৱালী তোক যে ৰুমটো শিকিবলৈ ক'লে কৰিলি কৰি থৈছো জানোচোন ককাই ইমান চফা চুফা মানুহ আহি পেলাই আকৌ এই ৰুমটো লেতেৰা দেখি না কেচ চাব মই কৰি থৈছো চব কাম ভালে কৰিলি দে আৰু ছোৱালী কোন ককাই আহিলে কিন্তু সেই সৰু নিচিনাকে লাগি নাথাকিবি কি কাম মোৰ লগত লাগি লয় 4 বছৰ মূৰত আহিছে ককাই এতিয়া তই ডাঙৰ হেৰি নহয় এই আহিয়ে নালাগিবি সিও জানো ক আহিয়ে চাগে লাগিবি ইহঁত আহিলে হতাই মা আহিলে হতাই আহিলে মা দেউতা ভালনে তোৰ ভালনে আছো দেউতা আমাৰ ভাল পিছে আমাৰ পানৰিজিনে মুখখন কেলে খোলাই আছে তহঁতে আহিছিলিহে তোৰ লাগিব হ'লে বাকী বুপাই ভালে ভালে পালেহি পালোহি মা বুপাই ৰাস্তাৰ বহুত একো অসুবিধা হোৱা নাইতো নাই পিছে কেইদিনৰ কাৰণে আহিলো ছুটি বুলিও নাই আৰু এনে মন গ'ল তথাপিও 10-12 দিনমান থাকিবি না চাগে ভাবিছো তাকে আহিম বুলি ক'তনো ছুটি পাব মা ফেনাত ট্ৰেইন কৰা ধৰি যাওঁ ছুটিটো নাই দেচোন মই যে ফোন কৰি কাপোৰ এযোৰ আনিব কৈছিলো আনিছনে নাই তোলে কেলে আনিবা মোক তহঁত দুটা পৰা মূৰৰ ৰপা নেলাগিলি নে কিহে লাগি লৈছে এই বেগ দুটা কাপোৰ আছে চব কাপোৰ লৈ যা লৈ লৈ যা যা হৰেনে বেগ আনিছে চাগে যা এই ছোৱালীজনী আৰু এইকেইটা লগ লগ চাওঁ ল'ৰা কি কি আনিলি চাওঁ এই লিষ্টৰ বস্তু চব আনিলি চাওঁ মোক দিয়াচোন হৰেন মাছ আনিলি নহয় এতিয়া যা বাছ গৈ হ'ব দেউতা যা 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 কলাতে শুনিলে বুলি হেৰি এবাৰ যা যা তই বেগৰ কথা কৈছিলি নহয় কিবা কাপোৰ অনাৰ কথা এই বেগ দুটা আছে যা যা লৈ লৈ কি লাগে আৰু মাজুলী তো লাহে ধীৰে চালেও হয় নহয় কি যে হ'ব এই ছোৱালীজনী এতিয়াও জাননে এই সৰু নিচিনাই হৈ আছে সেইটো দেখিছ নাই দাদা অলপ কাপোৰ নানা বুলি কওঁতে মুখখন এক পাচি মান কৰি থৈ দিছে সৰু কি বিৰে লাগিছে দেখোন আহা বিৰে নাহা বহা বাৰু এইফালে আহিলা নে এইফালে বুলি আহিলো ভাগত এই হৰেণক লগ পালো হৰেণে ক'লে ৰাজু গোপা আহিছে তাকে ল'ৰাটো বহুত দিন দেখা নাই আজি চাহ যাওঁ বুলি আহিলে ভালেই কৰিলা ঘৰতে মানে গোটেই গাঁওখন গৈ ফুৰিছে সি গোটেইখন গাই ফুৰিছে সিও যে আৰু দেই পিছে ৰাজু কিমান দিনৰ বাবে আহিলা ছুটি বুলি নহয় বৰ্তা দুদিনমানৰ কাৰণে আহিছো আকৌ যাব লাগিব কিনো কৰিব ককাই দিওঁ ল'ৰাটো ঘৰৰ পৰা পঠিয়াই দিলো এতিয়া না লাভ বুলিলে ওচৰতে ক'ত পাম বহুত দিনৰ মূৰত ল'ৰা আহিছো দেখিয়ে ভাল লাগিল আমি মাকবোৰেহে জানো ল'ৰাটো পঠিয়াই দিয়াৰ পিছত বুকুখন কি অৱস্থা হৈছে কিনো কৰিব দেশৰ কাৰণে গৈছে যেতিয়াতো থাকিবই লাগিব বৰ্তা আপুনি বহক মই চাহ কৰো নালাগে নালাগে মই ভাত খাই আহিছো ককাইদেউ ইমান দিনৰ মূৰত আহিছে খাই যাওক চাহ খাওঁ দিয়ক পিছে ৰাজু খবৰ কচোন তোৰ ভালেই বৰ্তা জয় হিন্দ স্যার यस सर ठीक है सर ठीक है কি হল কোনে ফোন কৰিছিলে কি হলে উপায় মেজৰে ফোন কৰিছিল মা মেজৰে কি ক'লে তেওঁ কিমানটো যুদ্ধ ঘোষণা হৈছে আজিয়ে যাব লাগে বোলে
দুদিনমান থাকিলে নহ'বনে মোবাইল? নহয় মা তই এইমাত্ৰ আহি পাইছিলিহে মই। আহিছিলি নহয় একো নাই দিয়া তোমালোকক দেখিলো নহয় মোৰ মনটো একেবাৰে শান্তি হৈ গ'ল দাদা মই যাবই লাগিব এতিয়া যাবই যাওঁগে। যাওঁগে সেই পাগলীজনী কিয়লে কান্দিছ মই যুদ্ধত মৰিম বুলি ভাবিছ নি আৰু এই কথা নকওঁ। চাওঁ নাকান্দিবি মই যুদ্ধ শেষ হ'লে আকৌ আহিম নহয় যাওঁ দে মই নাকান্দিবি মা দেউতা মই যাওঁ মা দেউতা মই যাওঁ দেউতা লগ দেউতা কি কবি ইয়াৰ সৈনিকৰ জীৱন সঁচাকৈ ল'ৰাটো ইমান দিনৰ মূৰত আহিছিলে আজি যাব। দেখিছিলোহে কি কৰিব আকৌ এবাৰ সোধা কৰি বুকুখন তাক পঠাব লাগিব সৈনিকৰ মাতৃ ৰাজুদা ৰাজুদা মই যে কৈছিলো ৰঙা টুপিটোৰ কথা আনিছানে ৰাজুদা দেউতা ৰাজুদা ক'ত গ'ল নাই অ' কিমান যুদ্ধ হৈছে ৰাজুদাই আকৌ গ'ল গৈ অ'। কি ৰাজুদা সঁচাকৈ গ'লগে সঁচাকৈ গ'লগৈ অ'। আৰে বাহিৰ আছোন তিনিআলি মত ৰংপাই কোনত আকৌ শ্বহীদ শব্দৰে নামাঙ্কিত হ'ল এজন বীৰ শ্বহীদ শব্দটি লুকাই গ'ল আন এক বাস্তৱ কাহিনী দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন আছে নেকি এনে মৃত্যুৰ আচল কাৰণ ক্ষতিপূৰণিত গাপ খাই যায় নেকি বহু বীৰৰ জীৱন গাথা কেতিয়া পূৰ হ'ব সবকা সাথ সবকা বিকাশৰ এই সপোন অসম চৰকাৰৰ এইসমূহ সপোনৰ ব্যৰ্থতা ক'ত আলোচনাৰ প্ৰয়োজন আছে নেকি ৰাজনীতিৰ সেই তলখাপসমূহৰ আমিও আশাবাদী এখন উন্নতশীল দেশৰ পকীকৰণ হ'ব গাঁৱৰ অলিয়ে গলিয়ে থকা প্ৰতিটো ৰাস্তা সুষম হ'ব যাতায়াত ব্যৱস্থা
তাৰ কামনাৰে কৃপজ্যোতি ক্ৰিয়েশ্যনৰ বিশেষ নিবেদন এই মোৰ শেষ দেখা